বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই বকনাৰ পৰা ধেমাজি আমাৰ যিটো আপোনাৰ ৰাস্তাত এডালো গছ নপৰা নাই, প্ৰত্যেকডাল গছে পৰি আছে। প্ৰশাসনলৈকে সোনকালে আহিব লাগে, গছবোৰ সোনকালে ক্লিয়াৰ কৰিব লাগে আৰু মানে কি ৰাস্তাটো সোনকালে আমাক ব্যৱস্থা কৰি দিব, ধুনীয়া কৰি দিব লাগে। কাৰণ কেলৈ এডালো ৰাস্তাত এডালো গছ নাই, যিহেতু গছ নাই, প্ৰত্যেকটো ডালেই গছে পৰি আছে। আপোনালোকে চাই লওক, দেখাই দিছোঁ মই। এইটো কাৰেণ্ট চাওক, কাৰেণ্ট পৰি আছে, গছ পৰি আছে, দেখিছে? গছ গোটেই উঘাল খাই আছে, ইফালে গোটেই গছে গোটেই স্কুলৰ ওপৰতো গছ পৰি আছে। মানে এনেকুৱা এডাল গছ নাই, এডাল গছ পৰা নাই, প্ৰত্যেকডাল গছে পৰি আছে ৰাস্তাৰ ওপৰত। আপোনালোকে সোনকালে প্ৰশাসনৰ পক্ষে আহি পিনে এইখিনি আমাক অতি সোনকালে অলপ ৰাস্তাটো কমচে কম যাব পৰা ব্যৱস্থাটো কৰি দিয়ক।